চেনেল MSBC ষ্টাৰ্ছলৈ মই মীনাক্ষী আৰু মই বিনাই স্বাগতম জনাইছোঁ। আজি আমি পানীমূৰলৈ আহিছোঁ আৰু ইয়াৰ এটা সৰুকৈ ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল লাগে তেন্তে প্লিজ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি আমি দুজনী যাম পকা পানীমূৰলৈ আৰু ইয়াৰ আজি খানা আছে। কি খানালৈ যাব তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰায় 11:30মান বজাত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ অকণমান দেৰি হৈ গ'ল কিবাকিবি প্ৰব্লেমৰ কাৰণে। এয়া মই দাদা আৰু ভণ্টি বহি গৈছোঁ আৰু ভাইটিয়ে চলাই গৈছে। এইখিনি জেগাত এই গছডালৰ পিছফালে আমাৰ আৰু ৰাস্তাটোৱে নাছিল। মোৰে ভুল আছিল, মই সেই ভুলকৈ ৰাস্তা এটাত দেখাই দিলোঁ। সেয়ে আমি আকৌ পুনৰ গৈ আছোঁ। এয়া ভাইটি আৰু এইফালে দাদা গৈ আছে কিবাকিবি কিনিবলৈ। মই ৰুটি ঘৰত বনাই লৈ আহিছোঁ, সেই ৰুটিৰ লগত খাবলৈ কিবা আনিব গৈছে। এয়া চাওক ইহঁত দুটা। ভণ্টি মানে চকু মুদি গৈছে, তাই শুৱা নাই আৰু দাদা শুই গ'ল। এয়া তাই এতিয়া শুই গ'ল আৰু তাক দেখিছেনে কেনেকৈ গৈছে। মৰিগাঁৱৰ পৰা পানীমূৰলৈ 139 কিলোমিটাৰমান হয় আৰু প্ৰায় 3 ঘণ্টা 15 মিনিটমান সময় লাগে। ফাইনেলি আমি পাই গ'লোহি ডিমা হাছাও জিলা। ডিমা হাছাও জিলাতে আছে পানীমূৰখন। কপিলী নদীৰ পাৰতে এই ঠাইখন অৱস্থিত। নদীখন পাৰে পানীমূৰ আৰু সিফালে কাৰ্বি আংলং জিলাৰ এইখিনি ককা বুলি কয়। আৰু ডিমা হাছাও জিলাত সোমোৱাৰ পাছতে এই জেগাখিনি চাওকচোন কিমান ৰাস্তাটো বেয়া। আচলতে অলপ ভিতৰুৱা হয় জেগাটো, সেয়েহে বহুত বেয়া আৰু ইয়াতে এতিয়া পইচা দিব লাগিব। আমি আহি পাই গ'লোহি। আমাৰ আহি পাওঁতে প্ৰায় 2:45 হ'ল। এয়া চাওক কিমান গাড়ী আহিছে, বহুত পিকনিক পাৰ্টি আহিছে। তো ফাইনেলি আমি পাই গ'লোহি। পানীমূৰ পাই গ'লোহি। MSBC ষ্টাৰ্ছৰ স্বত্বাধিকাৰী আমাৰ ব্লগাৰ বীণা শৰ্মা ধুনৰ লগত মই উপস্থিত আছোঁ। ময়ো ধুনেই হয়, ধুন আৰু ধুন দাদা। আৰু এয়া আমাৰ টিকলি বহি আছে। বহা জেগাটো বিচাৰিব লাগে। অঁ, মানুহবিলাকে চাওকচোন কিমান লেতেৰা কৰি পেলাইছে ইমান ধুনীয়া ঠাইখন। ডাষ্টবিন আছে তথাপি মানুহবোৰে ইউজ নকৰে। ইমান ধুনীয়া জেগাখন লেতেৰা কৰি পেলাইছে। এয়া মই তালি টোপোলা লৈ আহি আছোঁ। ইয়াতে আছে গোটেই খাদ্যবিলাক। এতিয়া আমি খাই ল'ম, তাৰ পাছত ফুৰিম আৰু। কি কৰিব আহিলে? ঘি মে मलाई मार के ঘিউ দিয়া ৰুটি। চাওক কিমান সুন্দৰ চাহ। নাখাওঁ চাহ নাখাওঁ দেখা নাখাওঁ অকণমান খাই লৈ গাটো কমকে খা দেই। মোক কৈছানে মানে গ্ৰেভিটো নাখাবি, মাংস খাই দিয়া। হা এয়া মিঠাই, কাবুলী বুটৰ ঘুগুনি, চিকেন, পিঁয়াজ, ৰুটি, চাহ আৰু আমি খাই বৈ লৈ এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। চাৰিওফালে এইবোৰ দোকান আছে কিবাকিবি আৰু অলপ আগত থকা সেই গেটখনৰ পৰা পাৰ হৈ গ'লে খোৱা বস্তুৰ সৈতে যদি আপোনালোকে যায় তেন্তে 500 ৰুপিজ মানে ফাইন কাটিব লাগিব। সেয়েহে সেইফালে এইবোৰ বস্তু লৈ নাযাব। আৰু এইটো ভালেই কৰিছে, নহ'লে মানুহবোৰে বহুত লেতেৰা কৰি পেলায়। পানী নুঠোগৈ, নহ'লে ঘপককৈ আন্ধাৰ হৈ যাব। চাওকচোন ৰাস্তাটো কেনেকুৱা। আপোনালোকে মানে সাৱধানকৈ আহিব লাগিব, ইয়াত নামোতে সাৱধান হ'ব লাগিব। আমি এতিয়া নাৱত উঠিম।
লাইফ জেকেটটো নিপিন্ধাকৈ নাৱত একেবাৰে নুঠিব। এয়া চাওক চিন্ময় ভৰত দাস, এইফালে মিন্ময়, এইফালে চিন্ময় আৰু এইফালে মঞ্জিল। দিব আমি উঠি গলো। একো নহয়। নিজৰে নিজৰে মুখ লাগি যাব এতিয়া। ইছ বহুত ঠাণ্ডা বে। ইয়াৰ গাৰ লৈ কি হ'ব বে? এইটো কিমান নাম? বৈঠা মাৰো বৈঠা মাৰো। কেনেকুৱা লাগিছে? ধুনীয়া। এইফালে মাৰি দিওঁ, মাৰি মানুহ সেইবিলাক দি কি কৰিছে? পানীখিনি চাওকচোন কিমান চাফা। জেগাখিনি চাওকচোন ইমান ধুনীয়া। আপোনালোকে কেতিয়াবা পাৰিলে ইয়ালৈ আহিবই। আমাৰ মানে অহা বহুত দেৰি হ'ল কাৰণে ইয়াত বেছি সময় আমি থাকিব নোৱাৰিলোঁ। সৰুকৈ ভিডিঅ'টো বনালোঁ আৰু আমি দুখনমান ফটো উঠি এতিয়া যামেই। আকাশখন চাওক কিমান ধুনীয়া লাগিছে। এতিয়া আমাৰ যোৱাৰখন আহি গ'ল। আমি যামগে এতিয়া। পুতু তোমাৰ মূৰৰ পাপা ছাতি লৈ গ'ল। আহি গ'ল যোৱাৰ সময়। বহুত ভাল লাগি যায় ইয়াত আহি, কিন্তু যোৱাৰ সময় আহি গ'ল। যাবতো লাগিবই, যিমানে ভাল নালাগক যাবতো লাগিবই নিজৰ ঘৰলৈ। এই নদীখনৰ সিটো পাৰে সেই জেগাখিনিক ককা বুলি কয় আৰু এইফালৰ জেগাখিনিক পানীমূৰ বুলি কয়। সঁচাকৈ বহুত ভাল লাগিল। আৰু এতিয়া আমি ঘৰৰ অভিমুখে যাত্ৰা কৰি আছোঁ। আপোনালোকে যাব পাৰিব আৰু বিশেষকৈ নাৱত উঠোঁতে বহুত ভাল লাগিল। থেংক ইউ।